বন্ধুসকল নমস্কাৰ। আৰ জে সুৰজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যেহেতু বৰ্তমান শীতকালৰ সময়, এই শীতকালত দেশ বিদেশৰ বিভিন্ন পৰিভ্ৰমী চৰাইসমূহ অসম তথা উত্তৰ পূৰ্বাঞ্চলত অহা পৰিলক্ষিত হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলত দেশ বিদেশৰ পৰিভ্ৰমী চৰাইসমূহে ইয়াত আহি তেখেতসকলে ক্ৰীড়া কৰি থকা দেখিবলৈ পোৱা যায়। আহকচোন আজি তাৰ বিষয়ে কিছু আলোকপাত কৰোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, শীতকালৰ আগমনৰ লগে লগে দেশ বিদেশৰ বিভিন্ন পৰিভ্ৰমী চৰাইসমূহ নৰ্থ ইষ্টত তথা উত্তৰ পূৰ্বাঞ্চলত অহা পৰিলক্ষিত হয়। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ যি জলাশয়সমূহ আছে, এই জলাশয়সমূহত দেশ বিদেশৰ পৰিভ্ৰমী চৰাইসমূহ আহি ইয়াত তেখেতসকলে ক্ৰীড়া কৰি থকা দেখিবলৈ পোৱা যায়। এই দৃশ্যটো আপোনালোকে দেখি থকা দৃশ্য হ'ল অৰুণাচল প্ৰদেশৰ ডি আৰিং বনাঞ্চলৰ এই দৃশ্যটো হয়। বিশেষকৈ ক'ব লাগিব যে চাইবেৰিয়া আৰু মংগোলিয়াৰ পৰা অহা এয়া পৰিভ্ৰমী চৰাই, যাকে ইতিমধ্যে ডি আৰিং অভয়াৰণ্যৰ যি জলাশয় আছে, এই জলাশয়ত ক্ৰীড়া কৰি থকা পৰিলক্ষিত হৈছে। এনেধৰণৰ বিভিন্ন দেশ বিদেশৰ পৰিভ্ৰমী চৰাইসমূহ শীতকালৰ আগমনৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলত আগমন ঘটে অতিথি হিচাপে। বন্ধুসকল, আজিৰ ভিডিঅ' চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবগৈ। লগতে আপোনালোকক অনুৰোধ কৰোঁ যে মোৰ আৰ জে সুৰজ নামৰ এইখন ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।